Vinagi jan mitnga dagutna Hello everyone, আজি আহিছো আন এটা মিনি ব্লগ লৈ। আজি আহিছো টিপামলে বুলি। টিপামনো ক'ত আছে জানেনে? টিপাম আছে তিনিচুকীয়া জিলাৰ পৰা প্ৰায় 35 কিলোমিটাৰ মান দূৰত্বত আৰু ডিগবৈৰ পৰা প্ৰায় 1 ঘণ্টামান দূৰ গ'লে আমি টিপামখন পোৱা যায়। আহকচোন আমি আজি জানিম টিপামনো কিয় বিখ্যাত, কিহৰ কাৰণে বিখ্যাত। আহক মোৰ ভিডিঅ'টোৰ লগে লগে আপোনালোকে সেইখিনি কথাও জানিব। হলে আপোনালোকে আহিব লাগিব ডিগবৈৰ পৰা দুলীয়াজানলৈ আহিব পৰা দিহিং পাটকাই জংঘলৰ মাজেদি আপোনালোকে আহিব পাৰে। আহি সেই জংঘলখন 9 কিলোমিটাৰ দূৰ অহাৰ পিছত আপোনালোকে পাবহি ভাদৈ পাচলি। এই ভাদৈ পাচলিতে আপোনালোকে টিপামৰ গেটখন দেখা পাব আৰু তাৰ পৰা প্ৰায় 12 কিলোমিটাৰ মান দূৰত্ব আপোনালোকে টিপামলৈ বুলি আগবাঢ়িব। এতিয়া কিন্তু সঁচাই ৰাস্তা বহুতেই ভাল হৈছে দেই টিপামলৈ অহা। দেখিব পাৰে আপোনালোকে চাইডে চাইডে চাহ বাগান আৰু তেনেদৰে আমি আগবাঢ়ি গ'লো টিপামৰ দিশে। আমি আহি টিপামেই পালোহি। এইখন হ'ল এণ্ট্ৰি গেট। এইটোৱে হৈছে টিপামৰ দেওশালী পৰ্বত। এই দেওশালী পৰ্বতটো পাৰ হৈয়ে চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত 2 ডিচেম্বৰ ইংৰাজী মাহটো চাবলৈ গ'লে আৰু 16 আঘোণ বুলি কোৱা মতে এইখন জেগালৈ আহিছিল। আৰু আপোনালোকে দেখিব পাৰে ইয়াতে 1055টামান আপোনালোকে চিৰি এনেদৰে আগবাঢ়িব লাগিব। কি যে মনোমোহা নহয়নে? সঁচাকৈ যে এই চাহ বাগানখন বহুতেই মনোমোহা। এনেদৰে আপোনালোকে ষ্টেপকেইটা বহুত বিশেষ ওখ নহয়, ধুনীয়াকৈ আপোনালোকে যাব পাৰিব। আৰু ষ্টেপেৰে 1055টা ষ্টেপ বগাই আমি এনেদৰে ওপৰলৈ গৈ থাকিলোঁ। এনেদৰে আমি 1055টা খটখটি এনেদৰে বগাই আহি আমি একেবাৰে টিলাটোত পালোহি। আৰু ইয়াতে এখনি দেৱীৰ থান আছে, তাতে আমি সেৱা সৎকাৰ কৰিলোঁ আৰু গোটেই সৌন্দৰ্যখিনি উপভোগ কৰিলোঁ। এতিয়া আহক আপোনালোকক কওঁ এই টিপামনো কিয় বিখ্যাত। বুৰঞ্জীৰে পৰশা এই টিপাম দেওশালী পৰ্বততে অসম গঢ়োতা চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত 2 ডিচেম্বৰ আৰু 16 আঘোণ মাহত ইষ্টদেৱতাক স্মৰণ কৰি নিজৰ বগা ঘোঁৰাটো বলি দি মুংডুং চুংফামৰ প্ৰথম ৰাজধানী ৰূপে প্ৰতিষ্ঠা কৰি আহোম ৰাজত্বৰ পাতনি মেলিছিল। আৰু মুংডুং চুংফাং মানে হৈছে সোণালী শস্যৰ দেশ। যিহেতু কিয়নো সোণালী শস্যৰ দেশ কৈছিল মানে হৈছিল তেতিয়া ইয়াত শালি ধানৰ খেতি বহুতেই হৈছিল। আৰু সেইখন আপোনালোকে দেখিব পাৰে বৰ ধুনীয়াকৈ এখনি নদী বৈ আহিছে। সেইখন হৈছে বুঢ়ীদিহিং নদী। তাৰে এটা চাইডে আপোনালোকে দেখা পাব অৰুণাচল সীমান্ত, এটা চাইডে দেখা পাব নাগালেণ্ডৰ সীমান্ত। আৰু তেওঁলোকে এই ওখ ঠাইখন বাছি লৈছিল যাতে ইয়াৰ পৰা গোটেইকেইটা দিশ তেওঁলোকে দেখা পায়। আৰু ইয়াতে তেওঁলোকে প্ৰায় 3 বছৰমান থাকি তাৰপিছতহে তেওঁলোকে গৈ চৰাইদেউৰ ৰাজধানী পাতিছিল। ইয়াত থাকোঁতে স্বৰ্গদেউ চুকাফা
তেওঁ ৰজা হোৱা নাছিল। তেওঁ যেতিয়া চৰাইদেউত হৈছিল তেতিয়াহে তেওঁ ৰজা হৈছিল। এয়া আমাৰ ককাহঁতে কোৱা কথা দেই। তাৰপিছতে আপোনালোকে আহক, ইয়াত আহি সেই ওপৰৰ দ্বীপটোৰ পৰা সঁচাকৈ এই সৌন্দৰ্যখিনি উপভোগ কৰোঁ। আহোঁতে আপোনালোকে অকণমান টাইম লৈ আহিব, ষ্টেপকেইটাত আহোঁতে অকণমান হ'লেও ভাগৰ লাগিব পাৰে দেই। তাৰপিছতে আমি উভতিলোঁ। উভতোতে এয়া দেখিছে নহয়, মনে লাহে লাহেকৈ ষ্টেপকেইটাত খোজকাঢ়ি নামি আহিছে। আৰু আমাৰ মেমকো ক'লোঁ যে চাহপাতৰ মাজত এটা ধুনীয়াকৈ গান গাই দিয়কচোন। মেমেও মোৰ অনুৰোধ ৰক্ষা কৰি বৰ ধুনীয়াকৈ এটা গান গালে, শুনকচোন। নাহৰ ফুলাই বতৰতে মোৰ পাখিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই হালধি মাহে সুগন্ধি হনা। মেমৰ লগত ধুনীয়াকৈ গান শুনি তাৰপিছত আকৌ আমি ঘৰৰ দিশে উভতিলোঁ। আপোনালোকে টিপাম চাই কেনেকুৱা পালে এবাৰ হ'লেও কমেণ্ট বক্সত জনাব। আজিলৈ আহোঁ। আপোনালোকে যদি আজি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেদৰেই আগলৈও ধুনীয়াকৈ আপোনালোকৰ আগত দেখুৱাব চেষ্টা কৰিম। থেংক ইউ, বাই এভৰিৱান।